নমস্কাৰ, মই বনশ্ৰী কলিতা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলটোলৈ। বহুত দিনৰ পৰা ভাবি আছিলোঁ এটা ইউটিউব চেনেল খুলিম বুলি, কিন্তু লাজতে হওক বা ভয়তে হওক মই ইচ্ছা কৰা নাছিলোঁ। কিন্তু আজি মই মোৰ ফাৰ্ষ্ট ভ্লগটো মোৰ মাৰ ঘৰৰ পৰা আৰম্ভ কৰিম। আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰি যাব। মোৰ ইউটিউব চেনেলটোত আপোনালোক সকলোৱে নতুন নতুন ভ্লগ দেখা পাব। আজি মই দুপৰীয়া এখন আঞ্জা বনাইছোঁ। কিহেৰে বনাইছোঁ, কেনেকৈ বনাইছোঁ আপোনালোকে সকলোবোৰ এই ভিডিঅ'টোত দেখা পাব। এইটোক আমাৰ ইয়াত গঞ্চনা বুলি কয়, আপোনালোকৰ ফালে বেলেগ নামো হ'ব পাৰে। ইয়াৰে পাতটো কাটি কিনে পেলাই দিছোঁ। এইটো ঠাৰিটো মই এতিয়া সৰু সৰুকৈ কাটি কিনে এইটো চাওক, এইটো নৰসিংহৰ পাত, এইটো আৰু এইটো কুটি লৈছোঁ সৰু সৰু কৰি। লৈ কিনে মই মিক্সিত পেষ্ট কৰি দিম। দি কিনে আঞ্জাখন কেনেকৈ বনাম আপোনালোকে সকলোবোৰ ভিডিঅ'টোত দেখা পাব। এতিয়া মই কুটি লোৱা বস্তুখিনি মিক্সিত দি কিনে পেষ্ট কৰি লওঁ। এতিয়া মই মাছখিনি কাটি বাছি ধুই ল'লোঁ। এইটো মাগুৰ মাছ, এইটো শ'ল মাছ। আপোনালোকে চাই থাকিব, জুতিৰে সাজ বনাম। মোৰ আজি ফাৰ্ষ্ট ভ্লগটো মই মাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া মই কেৰাহীত তেল দি ল'লোঁ। মাছ অলপমান, তথাপি আৰু বনাব চেষ্টা কৰিছোঁ। এতিয়া মই মাছখিনি বহাই দিলোঁ। এতিয়া মই জলকীয়াটো দি ল'লোঁ। দুই মিনিট ভাজি লৈ কিনে মই আলুটো কেৰাহীত দি দিছোঁ। ভাজি কিনে অলপ পানী দিলোঁ। এতিয়া মই এইটো দি লওঁ। এইটো ৰং ধুনীয়া দিছোঁ দেই। মই মাছখিনি গোটেই দি ল'লোঁ। এতিয়া আঞ্জা উতলি আছে আৰু 2 মিনিট পিছত আঞ্জা মই জুইৰ পৰা নমাই ল'ম। এতিয়া আমাৰ আঞ্জা ৰেডি, এতিয়া খাই লওঁ দেই।